Only 10 रुपया ये दीजिए कोई 10 रुपया হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আমি কিছুদিন আগতে ৰাজস্থানৰ জয়পুৰ ভ্ৰমণ কৰিছিলোঁ আৰু সেই ভ্ৰমণৰ দৃশ্যাৱলী আপোনালোকৰ ওচৰত ভিডিঅ' ৰূপে আগবঢ়ালোঁ। এয়া চাওক, আমি গৈ আছোঁ। আহি জয়পুৰ ষ্টেচন পাই গ'লোঁ। ষ্টেচনত আমি আমাৰ আগতীয়াকৈ বুক কৰি থোৱা হোটেলখনলৈ গ'লোঁ। এয়া হ'ল হোটেল হেৰিটেজ ইন। দেখিছেনে, ধুনীয়া হোটেল এখন। আমি সোমালোঁ আৰু সোমাই চাওক আপোনালোকে, গোটেই হোটেলখনে তেওঁলোকৰ যিখিনি থলুৱা আৰ্কিটেকচাৰ এইখিনি সজোৱা আছে। সকলোতে তেওঁলোকৰ ৰাজস্থান আৰ্কিটেকচাৰ দেখাব পাৰোঁ আৰু মই ফৰ্মেলিটিজখিনি পূৰণ কৰি ল'লোঁ। আমি গোটেইকেইটা এতিয়া ওলালোঁ, ফুৰিব যাম। আমি যিখন গাড়ীত আহিছিলোঁ সেই গাড়ীখনৰ মানুহে পূৰা বুক কৰিছে। তেওঁ আমাক লৈ যাব ক'ৰবাত ক'ৰবাত। আপোনালোক আহকচোন, ক'ত ক'ত যাওঁ চাওক আমাৰ লগত। জয়পুৰখন চাওক, কি আছে চাব লগা। যিমানখিনি পাৰোঁ আপোনালোকক দেখাম, পৰাখিনি দেখাম, যিখিনি পাৰোঁ ভিডিঅ' কৰিম। বেবী লৈ ইমান সম্ভৱো নহয়, তথাপি আহকচোন চাওঁ চাব। राजस्थानी थाली कल खिलाएंगे दिन में आपको। कल दिन में खिलाएंगे। আমি আহি পালোঁ এতিয়া পত্ৰিকা গেট। ইয়াৰ পিছত আমি পত্ৰিকা গেটৰ ভিতৰৰ ফালে সোমালোঁ। এয়া চাওক ভিতৰৰ দৃশ্য, ইমান ধুনীয়া চাওক। ইয়াতে চাওক মানুহবিলাকে মেইনলি আহিছে ফটো উঠিবই। মানে এইখন পত্ৰিকা গেট, মানে ইয়াত বেলেগ আৰু কাম নাই, কেৱল ফটো উঠা। কেৱল মানুহে ফটো উঠিছে। পত্ৰিকা গেট চাই পেলাই আমি আকৌ আমাৰ নেক্সট গন্তব্যস্থানলৈ যাব ওলাইছোঁ। এয়া ক'ত নি আছে আমাক আৰু চাওকচোন আপোনালোকেও। গাইজ, এতিয়া আমি আহি গ'লোঁ এলবাৰ্ট হল মিউজিয়াম, ৰাজস্থানৰ বিখ্যাত এলবাৰ্ট হল মিউজিয়াম। মিউজিয়ামত সোমোৱাৰ আগতে ফাৰ্ষ্ট টিকেট কাউণ্টাৰত আহি পেলাই আমি টিকেট কাটি গ'লোঁ। চাওক কি হয়, কিমান ৰেট হয় টিকেট কাউণ্টাৰত চাই ল'ব পাৰিছোঁ। ফাৰ্ষ্ট আমি চাৰিওফালে ঘূৰি আছোঁ। কোনফালে ভিতৰত সোমোৱা গেটখন সেইটো আমি ধৰিব পৰা নাই, কেৱল ৰাউণ্ডকৈ আহি আছোঁ চাৰিওফালে। চাওঁ মেইন গেটখন বা কোনফালে আছে। এনেকৈ পিছফালেৰে আহিলোঁ ঘূৰি ঘূৰি। চাব নেকি পাৰ? এই চাওক পাৰ চৰাই, চাওকচোন কিমান পাৰ চৰাই। পালোঁ, মেইন গেট পাই গ'লোঁ। এইখন মেইন গেট চাওক, এইখন মেইন গেট। এইখন মেইন হ'ল এলবাৰ্ট মিউজিয়াম, জয়পুৰৰ বিখ্যাত এলবাৰ্ট মিউজিয়াম। এতিয়া আমি মিউজিয়ামৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। এতিয়া মিউজিয়ামৰ কাৰুকাৰ্য চাওক, কিমান কাৰুকাৰ্য মিউজিয়ামত। এইবোৰ চাওক, তেওঁলোকৰ ট্ৰেডিশ্যনেল সৰঞ্জাম। এয়া হ'ল ৰাজস্থানৰ বিখ্যাত পাগৰি পিন্ধা মুখা শিল্প। এতিয়া আমি ইয়াত
dance, putala dance, Rajasthan putala dance. তেনেহ'লে আজি আমি চালোঁ এলবাৰ্ট হল, এলবাৰ্ট মিউজিয়াম হল, ভালেই লাগিল চাই। আমাৰ বাহিৰত এনজয় কৰিলে, সকলোবোৰ ট্ৰেডিশ্যনেল ই আচবাব পত্ৰ আছে। মামি চালোঁ, ৰাজস্থানৰ পুতলা ডান্স চালোঁ, আৰু এতিয়া গাড়ীখন পাৰ্কিং কৰিছে দূৰত আৰু ওলাই আহিছোঁ বেলেগ ফালেদি, গৈ আছোঁ তালৈ। वाल ये गेट है, ये अजमेरी गेट है, अजमेरी गेट। फ्रेंड्स, এতিয়া আমি আহি গৈছোঁ পিংক চিটি, জয়পুৰৰ পিংক চিটি। ইয়াত চাওক সকলোবোৰ পিংক পিংক, সেইকাৰণে কি বুলি কোৱা হয়, পিংক চিটি বুলি কোৱা হয়। ইয়াত দেখিছেনে, আমি যিফালে গৈছোঁ আমাৰ সোঁফালে বাওঁফালে যিমান আপোনাৰ বিল্ডিং আছে, দোকান আছে, অফিচ আছে, সকলোবোৰ কালাৰ চাওক পিংক কালাৰ। দেখিছেনে, চব পিংক কালাৰ, সেইকাৰণে এইখন হ'ল পিংক চিটি। ফ্ৰেন্ডছ, আমি এতিয়া আহিছোঁ গদ্ৰ কি চতুলীয়া। এইফালে গেট বন্ধ কৰি তথাপি আমাক সোমাব দিছে। ফ্ৰেন্ডছ, আমি আহিছোঁ এয়া গদ্ৰৰ মহাৰাণী কি সত্ৰীয়া। মানে এইবোৰ সকলোবোৰ হ'ল মহাৰাণীবোৰৰ আগৰ ৰাণীবিলাকৰ সমাধিস্থল। এই সকলোবোৰ হ'ল সমাধিস্থল, ৰাণীবোৰৰ সমাধিস্থল হয়। एक थी राजा, एक थी एक राजा, एक सिर्फ राजा मान सिंह जी के 3 रानी थी, बाकी एक राजाओं के एक रानी। एक राजा के एक रानी। 9 क्षत्रिय है, 9 क्षत्रिय जी। 9টা সমাধিস্থল আছে ইয়াতে। 9জনী ৰাণীৰ টোটেল 9টা সমাধিস্থল আছে। আন্ধাৰ হৈ আহিছে আৰু পিছফালে আৰু আছে সমাধিস্থল, একেবাৰে পিছফালে, কিন্তু মই নগ'লোঁ আৰু আন্ধাৰ হৈ আহিছে, ভয়ো লাগে যাব। যিমানে যি নহওক এইটো এটা সমাধিস্থলে হয়, যদিও টুৰিষ্ট আহে। এইখিনিতে মই থাকি গ'লোঁ। এইবোৰ কলপাতৰ ডিজাইন দিছে, এইবোৰ এই চিৰিবোৰ চাওক, এই এটা এটা চিৰি এটা এটা পাথৰেৰে বনাইছে। এই চিৰি এটা এটা পাথৰ। এইফালে চাওক, ইমান ধুনীয়া লাগিছে। এইফালে জোনবাইটো ওলাইছে, লাইট জ্বলাই দিছে, কিমান ধুনীয়া লাগিছে চাওকচোন। এতিয়া হৈছে জয়পুৰত প্ৰায় 6টা বাজিছে আৰু আমি ইয়াত ফেক্টৰীত আহিছোঁ। এই ফেক্টৰী, ইয়াত সকলো ইয়াত বনোৱা, জয়পুৰত মানে হাতে বনোৱা যিবিলাক লোকেল বস্তু আছে সকলো পোৱা যায় ফেক্টৰীত। চাওঁ আহক কি কি বস্তু পায় ফেক্টৰীত। तो राजाओं के टाइम में जिस कारीगरों ने बनाता था उनका ही फैक्ट्री होता। यहाँ से देखो पहले চব নেচাৰেল কালাৰ হয় না? এইটো যিমান কাপোৰ বনাইছিল ৰজা মহাৰজাই সকলো নেচাৰেল কালাৰ, কোনো আৰ্টিফিচিয়েল এটা কালাৰ মিক্স কৰা নহৈছিল। নুচুবা, মই লওঁ। আমি চাওক আমাৰ কাহি, এয়া কাপোৰৰ মাৰ্কেটত সোমাইছোঁ আমি। আমাৰ মা কাপোৰ চাব আৰম্ভ কৰিছে, চব বহি গৈছে কাপোৰ চোৱাত। আমি কাপোৰ কিনিম, ধুনীয়া কাপোৰ। यही देखेंगे आप, जयपुरी 100 ग्राम का रख जाएगी। ये गर्म होता है वॉशिंग। प्राइस बताइए कितने का है ये वाला? हाँ, 1500। एक ये वाला कलर है, आप लोगों के लिए चाय मंगा देते ये सिल्क है ना? हाँ, असम टी। ये जयपुर का टी तो आपने हाँ, जयपुरी सिल्क। ये जयपुरी सिल्क, जयपुरी डिजाइन, हारी साहब, ये सब जयपुरी डिजाइन बहुत चाहिए। আমাৰ মাৰ কাৰণে ল'ম, আমাৰ শাহুমাৰ কাৰণে ল'ম, ৰাজাহঁতৰ মাকৰ কাৰণে একে
লৈ যাওঁ দিনজনী মাৰ কাৰণে শাৰী আছিলে না এয়া মা আৰু ডিম্পি টানি আনিছে মোক জুৱেলাৰী মাৰ্কেট চাওক नहीं सस्ता है यहाँ महंगा कोई चीज नहीं है এইবাৰ আহিছোঁ জুৱেলাৰী মাৰ্কেটত আহিছোঁ চব লওঁ লওঁৱে লাগি যায় দেখোন ভাল লাগিছে এইবিলাক ষ্টনৰ নেকলেছ 35,000 हैंड पेंटिंग কি আছে তাতে বেঙ্গলস ये 100 এটা ৰাতি প্ৰায় 8টা বাজিছে আৰু আমি আহি গৈছোঁ এই জলমহল আচলতে আগতে আহিব লাগিছিল ভালকৈ দেখিব পালোহেঁতেন কিন্তু ৰাতি হৈছে আন্ধাৰ এইবিলাক দোকান চব পানীৰ মাজত এটা মহল আছে আৰু চাৰিওফালে দোকানবিলাক বহি গৈছে চাওকটো পানীৰ মাজত জলমহল কিন্তু তাত আমি যাব নোৱাৰোঁ তাত সাধাৰণ পাব্লিকৰ কাৰণে এলাও নহয় জলমহল কেৱল মানুহে চাৰিওফালে ইয়াৰ সৌন্দৰ্য উপভোগহে কৰিব পাৰে ট্ৰেডিশ্যনেল ড্ৰেছত ইমান ধুনীয়াকৈ ফটো উঠিছে আৰু এনেকৈ আমি জলমহলৰ কাষত এইবিলাক খাৰু দোকান ঠিকছে খাৰু কিনিলোঁ খাৰু একদম ভৰাই দিলোঁ আৰু আমি আমাৰ আজি যাত্ৰা সামৰণি মাৰিলোঁ আৰু মোৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ।